নামৰ গুৰু অমিয়া নেওগ কলিতা বাইদেউৰ নেতৃত্বত ৰত্নগৰ্ভা ফাউণ্ডেশ্যনৰ উদ্যোগত যোৱা 2 ফেব্ৰুৱাৰী তাৰিখে শিৱসাগৰৰ জেৰেঙা পথাৰত 15,555 গৰাকী মহিলাৰ এটা দিহানামৰ বিশ্ব অভিলেখ এটা অনুষ্ঠান হৈছিলে আৰু উক্ত অনুষ্ঠানত আমাৰ তিতাবৰৰ পৰাও বহু সংখ্যক মহিলাই উক্ত অনুষ্ঠানত যোগদান কৰিছিলে আৰু তিতাবৰৰ যিসকল মহিলাই উক্ত অনুষ্ঠানত যোগদান কৰি বিশ্ব অভিলেখৰ এই অনুষ্ঠানটোৰ সমভাগী হৈছিল নাইবা বিশ্ব অভিলেখৰ অংশীদাৰী হৈছিলে সেইসকল মহিলাই আজি ইয়াতে অমিয়া নেওগ কলিতা বাইদেউক আমন্ত্ৰণ জনাই বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু আমাৰ সকলোৰে কাৰণে আচলতে এইটো খুব গৌৰৱৰ কথা যে অসমৰ দিহানামে যদি বিশ্ব দৰবাৰত অসমৰ দিহানাম যায়গৈ আৰু বিশ্ব দৰবাৰত অসমৰ দিহানামৰ বিষয়ে যদি বিশ্বৰ সংস্কৃতিবান মানুহসকলে জানিব পাৰে যিটো অসমীয়া জাতিটোৰ কাৰণে গৌৰৱৰ কথা আৰু অসমৰ এই যি দিহানামৰ দৰে যি পবিত্ৰ সংস্কৃতি মহাপুৰুষজনাৰ আদৰ্শৰে মহাপুৰুষ দুইজনাৰ সৃষ্টিৰাজিৰ লগত জড়িত আধ্যাত্মিকতাৰ লগত জড়িত দিহানামৰ এই অনুষ্ঠানটোৱে নিশ্চিতভাৱে অসমীয়া জাতিটোক গৌৰৱান্বিত কৰিছে আৰু লগে লগে যিসকলে দিহানামৰ চৰ্চা কৰি আছে দীৰ্ঘদিনৰ পৰা গাঁও অঞ্চলত নামঘৰত বিভিন্ন স্থানত তেওঁলোকো আৰু অধিক অনুপ্ৰাণিত হৈছে তেওঁলোকক বিভিন্ন কৰ্মশালাৰ জৰিয়তে অমিয়া নেওগ কলিতা বাইদেউৰ যি NGO আছে ৰত্নগৰ্ভা ফাউণ্ডেশ্যন তেওঁলোকে ইতিমধ্যে তেওঁলোকক কৰ্মশালাৰ জৰিয়তে তেওঁলোকক আৰু অধিক প্ৰশিক্ষণ প্ৰদান কৰিছে যিটোৱে মহিলাসকলক আৰু বেছি উৎসাহিত কৰিছে আৰু যিটোৱে মই ভাবোঁ যে খুব ভাল এটা পদক্ষেপ অমিয়া নেওগ কলিতা বাইদেউকো মই আজিৰ দিনটোত অভিনন্দন জনাইছোঁ আৰু লগে লগে তিতাবৰৰ যিগৰাকী মহিলাই উক্ত দিনা সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশ্ব অভিলেখৰ গৰাকী হৈছে সকলোলৈকে মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন কৃতজ্ঞতা জনাইছোঁ আৰু আশা ৰাখিছোঁ যে তেওঁলোকৰ এই প্ৰয়াস আৰু অধিক শক্তিশালীভাৱে আগবঢ়াই নিয়ক সমাজখনক তেওঁলোকৰ এই ধৰণৰ কাম কাজৰ অত্যন্ত প্ৰয়োজন আৰু তেওঁলোকৰ জৰিয়তে মই ভাবোঁ যে সমাজখনত এটা সুস্থ পৰিৱেশ গঠন কৰাত তেওঁলোকৰ এই প্ৰয়াসে নিশ্চিতভাৱে অৱদান আগবঢ়াব